हेलो एभ्रिवान गुड मर्निङ আজি শুৱাৰ পৰা উঠা পাই ৰাতিপুৱাৰ পৰা মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কাৰণ আজি হৈছে মানে বিশেষ এটা দিন বুলি ক'ব পাৰি কাৰণ আমাৰ হোষ্টেলৰ পৰা আমি পূজা বন্ধ বুলি মানে এক্সাম শেষ কৰি যাব ওলাইছোঁ ৰাতিপুৱা দুইজনী ভিডিঅ' আৰম্ভ কৰোঁ বুলি কথাৰে মহলা ষ্টাৰ্ট কথাটো আমাৰ শেষেই নহয় পিছত গৈ দেখিলোঁ যে গাড়ীৰ ৰুমত গৈ চালোঁ যে গাড়ীৰে বেগ পেক কৰাই নাই কাৰণ তাই খঙত আছে কাৰণ ইমান সৰু বেগটো ইমান কাপোৰ কেনেকৈ ভৰাই শেষত গৈ আৰু তাই ওলালে গৈ তাইৰো হাতত এটা বেগ পিঠিত এটা বেগ মোৰ হাতত বেগ পিঠিত বেগ তো তেনেকৈ দুইজনী ভিডিঅ' বনোৱা নহ'লেই তো শেষতো মানে অলপ ক্লিপ এটা থলোঁ আৰু ভিডিঅ'টো বনাই যোৱাৰ আগমুহূৰ্তলৈকে তাৰপৰা এনেকৈ কলেজৰ পৰা আমি অলপমান ওলাই দিলোঁ আৰু চাওকচোন আজি বতৰটো ইমান ধুনীয়া হৈ আছে ৰ'দো ইমান টানে আৰু গৈ আমি টমটম উঠিলোঁগৈ দুইজনী গাড়ী বাটো ক'বই নালাগে ফূৰ্তিত কিবাই হৈ আছে মানুহজনী ময়ো অলপমান ভাল হৈছে মোৰ মনটো কাৰণ ইমান দিনৰ ঘৰলৈ আৰু চাৰিওফালটো গৈ চাওক এইখন আছে